কিছুমান বস্তু আনপ্লেন থাকে বাট কৈ নহয় আনপ্লেন থকা বস্তুবোৰে বেষ্ট ৰিজাল্ট দিয়ে। মই এই টিকাফটা ৰোডত কোৰ মাৰি থাকোতে দূৰ সৰগৰ পৰা এটা কল এটা আহিল। হেল্ল' ঐ কাৰ্বি আলং যাবি নেকি? কেতিয়া? কালিকে? অকে। কাৰ্বি আলঙৰ কথাটো শুনিয়ে মই ফটাফট ৰেডি হবলৈ ট্ৰাই কৰিলো। ফটাফট পেকিং কৰি এটাই গাড়ীখনত বহুতেই দাদাই কল কৰিল। ঐ মই গাড়ী লৈ আহিছো, তই ওলাই আহ। আজি আমি গৈ আছো কাৰ্বি আলং। আৰু কাৰ্বি আলং মোৰ একো ৰাস্তা পদূলি একো মই নাজানো। মই দাদা এজনত গৈ আছো আৰু দাদাজনে ভালকে চিনি পায়, সি অহা যোৱা কৰি থাকে। আৰু চাওচোন কিনো হয় এতিয়া, কি দেখি পাওঁ। আপোনালোককো দেখাবলৈ ট্ৰাই কৰো, বলক। এতিয়া দাদা কওকচোন, আমি কি হাতী, ভালুক, গড় কি দেখি পাম? নে ৱাটাৰফল কিবা চাব পাম নে? ৱাটাৰফলবোৰ অলপ ভিতৰত সোমাব লাগিব। মই তোক নিনো, অকল ৰাস্তাটো ভিউ দেখাম। কিন্তু ৰাস্তাটোত বহুত নদী চদী পায় যে, আৰু পাহাৰ চাহাৰ। মই কৈছো নহয়, কি বুলি কয় এটা, তহঁতি যে এটি চাপৰি সোপাই এই ক'ৰবাত ৰখি কেনে যে এটা পোজ দিয়, কি বুলি কয়? হয় বুজি পালো। সেই পোজটো দিব পৰাকে মই নিম। চাপৰিটো মই নহয়। এনে কৈছো যিবিলাক চাপৰি আছে বেয়া নাপাব কিন্তু দেই এইটো কথা কোৱাত। কিন্তু সেই পোজ দিয়ে যে। আৰু মই ভাবিছিলো ৱাটাৰফল চাব পাম বুলি, কিন্তু বহুত দুখ, চাব নাপাওঁ। ইচ্ছা কৰিলে চাব পাৰিবি, ৰাস্তাৰ আচলতে ৱাটাৰফলটো কি হয়, অলপমান ভিতৰত সোমাব লগা হয়। আমাৰ লগত ইমান টাইমো নাই, সময় নাই, সেইবাবে আমি আৰু ঘৰটো সোনকালে পাবগৈ লাগে ন। দ্যাটছ অল। চাই থাকো ভিডিঅ'টো। এটা কথা কিন্তু মানিছো দেই, জাগা কিন্তু বম ধুনীয়া। ৰাস্তাবোৰ চাওকচোন কি ধুনীয়া ভিউ দিছে। ধানৰ খেতি ইমান ধুনীয়াকে কৰা গৈছে, ৱাও, একদম জান্নাত ফিলটো আহি গৈছে। ইয়াত আৰু বেলেগ বেলেগ ধৰণৰ গছ পুলিও ৰোৱা আছে। বলক অলপমান আপোনালোকক ভিউটো দেখাও। My God. নদী এখন পাবি, তেতিয়া কবি এতিয়া এই ৰাস্তাটো হেল্ল' ৰাইজ, এতিয়া আমাৰ হিৰকে দেখাই আছে আপোনালোকক ইউ টাৰ্ণ, ভি টাৰ্ণ, এছ টাৰ্ণ, কিবা কিবি টাৰ্ণ ৰোড। মানে চলাব নাজানে, সেইকাৰণে টাৰ্ণকেইটা এনেকে কৈছে বাৰু দেই। হ'ব। যিহেতু ইয়াত এতিয়া চাবলৈ পাইছো চেগুনৰ গছ বহুত লগাই থৈ দিয়া আছে, কিন্তু যোনখন চেগুন দেখিছো ইমান ভাল নহয়। এইটো নৰ্মেলটো লগাইছে নেকি? নৰ্মেল বুলি এইটো ইণ্ডিয়ান হয়। ইণ্ডিয়ানটো বেয়া নহয়, কিন্তু কি কথাটো কি হয়, ইণ্ডিয়ানটো ষ্ট্ৰেইট পটককৈ নাযায়, কাৰণ ইয়াৰ ডাল বহুত মেলে যে। ডালত যি নিউট্ৰিশ্যনটো ডালে টানি লয়, চ' গছজোপা শকত হ'ব নাপায়। চ' যদি চেগুন লগায় কোনোবাই, এইটোতো আমাৰ ট্ৰেডিশ্যনেল হয়, কিন্তু তথাপি ভাল উন্নত জাতৰ লগায়, তেতিয়া বাৰ্মিজ চেগুন লগাব লাগে। সেইটো বাৰ্মিজ ষ্টিক, সেইটো কি হয়, ডাল নোলায়। আচলতে কি হয় মানে প্ৰাইচটো কমতি থাকি মানে সেইটো লৈ ল'ব বিচাৰে, মানে অলপ কমত পাই দেখি, কিন্তু কমত লৈ পিনে আপোনাৰ নিজৰ ভৰিতে কুলহাৰি মাৰি লোৱা নিচিনা হয়। বেল গছ ইমান জোৰকৈ লৈছে, বেয়া লাগিছে। ইমান ধুনীয়াকৈ মই ভিউ এনজয় কৰি আছিলো, আকৌ দাদাই দিলে নহয় ডাইলগ। ষ্টাৰ্ট হৈ গ'ল মানে ডাইলগ দিবলৈ। গোটেই ৰাস্তা ডাইলগ শুনাই আহি আছে মানে। এইবোৰ একোৱে নহয়, মানিব লাগিব দেই, কিন্তু ডাইলগ যে মাৰিব পাৰি। এটা কথা নটিচ কৰিছো, মানে যিমান ৰাস্তা পদূলি যিমানখিনি আমি আহিলো মানে এতিয়ালৈকে চাইছো, প্লাষ্টিক বহুত কম আছে দেই। প্লাষ্টিক বহুত কম। এইটো প্লাষ্টিক খালি মানে এটা দুটাটো আছে, বহুত ইমান লেতেৰা নহয় মানে জেগাটো। কথাটো হয় কি, মই কৈছো পপুলেশ্যন কম, সেইকাৰণে প্লাষ্টিক কম। একচুৱেলি মানুহ নিয়তে বেয়া থাকে, প্লাষ্টিক হ'বই, মানুহ য'ত প্লাষ্টিক হ'বই। কেলে তই এটা মন কৰিবি, ৰেড কাৰ থিয়ৰী বুলি এটা শুনিছ নাই? আজি থিয়ৰীটো শুনি ল, শুন, বৰিং নহয়, থিয়ৰীটো শুনি ল।
তই যদি আজি কেইখন ৰঙা গাড়ী মন কৰিলি জানো নাই কৰা নহয় কিন্তু যদি মই তোক যদি কোৱা নাই এখন গাড়ীত 100 টকাকৈ দিম তেতিয়া মন কৰিবি নাই তেতিয়া তই 10খনমান উলিয়ালিহেঁতেন এতিয়া সেইটোৱে কথা তই প্লাষ্টিক যদি চাই যাওঁ ন ঢেৰ ওলাব ইয়াত প্লাষ্টিক মানে টাউন এৰিয়াটোতো থাকিব হয় নাই পাহাৰীয়া আমাৰ অৰুণাচলতো নাই দে পোৱাই নাছিল কিন্তু ষ্টাৰ্টিং হয় ন তথাপি অলপ ভাল মানে আৰু ভাল এইটোতো ঠিক আছে ইয়াতকৈ বেছি ভাল মানে তোৰ দুটা পাৰ্টত আছে হিন্দু আছে খ্ৰীষ্টিয়ানো আছে চকীয়ালা চাইডে প্ৰায়ভাগ খ্ৰীষ্টিয়ান হয় 90% চাগে আৰু যোনখিনি ডিফু চাইডে মাঞ্জা ফালে সেইফালে হিন্দু হয় কথা গম পালি বৰ ধুনীয়া ট্ৰাইব হয় যিমান ধুনীয়া ট্ৰাইব সিমানটি জেগা ধুনীয়া আৰু খ্ৰীষ্টান বুলি ক'লেও বেলেগ বেলেগ চাগে ন কেথলিক বাপ্টিষ্ট সেইটোতে চবতে থাকে ঐ এইফালে চোৱা এইটো আটাইতকৈ মোৰ বেষ্ট জেগাডোখৰ মই ইয়াক লৈ আহিলোঁ কিন্তু এক্সিডেণ্ট প্ৰোন এৰিয়া হয় চ' চলোৱাত অলপ সাৱধান কৰিব লাগিব আপোনালোকে জেগাডোখৰ চাওকচোন তামোল কেনেকৈ পাহাৰৰ ওপৰতে তামোল গছ লগাইছে কেনেকুৱা লাগিব মজা 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 ব্ৰ এইটো ৰাবাৰ প্লাণ্ট খেতি চাওক কিমান ধুনীয়া কৰিছে বাপৰে এইবাৰ ফাৰ্ষ্টবাৰ দেখিছ দেই এনেকৈ পাহাৰৰ ওপৰত কৰা এইটো কি লগা আছে এইটো কোনটো আগত এইটো ৰাবাৰ প্লাণ্টে হয় নেকি এইটো ৰাবাৰ প্লাণ্ট ইমান ধুনীয়া কৰিছে ন যোনটো কৰে বাল্কত কৰে মানে গম পালি সৰহকৈ কৰে আৰু এটা কথা ক'লে মানে বেয়া হ'ব কিন্তু মই অলপ কৈছোঁ এই আগৰ ইনচিডেণ্টটো হোৱাৰ পৰা মই ভাবিছোঁ মানুহবোৰ অলপ হেৰি হ'ব নেকি কিন্তু বহুত ভাল দেই মনৰ পৰা বহুত ভাল আছে মই কোনো সাহস নকৰোঁ মই যেতিয়া লগ ধৰিছিলোঁ তহঁতিও সাহস নকৰিছিলি কিন্তু মই জানো যে মানুহ মানে কি হয় কয় ন কথা এষাৰ যে বহীখন পঢ়া আগত কভাৰটো দি জাৰ্জ কৰিব নালাগে ঠিক তেনেকুৱা কথা ইয়াত তই আহিলে জেগাডোখৰ চাই যিমান ধুনীয়া পাবি মানুহখিনি তেনেকুৱা পাতি ভাল হয় হয় তেনেকৈ মানুহ আহিলে কিছুমান ইনচিডেণ্ট হৈ যায় সেইটো এটা বেলেগ এটা ডিবেট হয় কিন্তু তথাপিও আমি মানে এনেকুৱা নহয় নেগলেক্ট কৰিব নোৱাৰি এতিয়া অৰুণাচলখন যেনেকৈ ৰিজৰ্টৰ কাৰণে পপুলাৰ হৈছে কাৰ্বি আংলং ধুনীয়া পপুলাৰ বুলি নহয় ধুনীয়া তোৰ ৱাটাৰফলকেইটাৰ কাৰণে কিন্তু ৱাটাৰফলকেইটা এটা বস্তু আছে যে ভিতৰত আছে চ' মানুহে প্ৰায় নাজানে আৰু ইয়াত মানে এটা ছিষ্টেম নাই ৰিজৰ্ট তেনেকৈ ৰিজৰ্ট ইমানকৈ নাই ত' হোমষ্টে নাই যেতিয়া মানুহে আহিব ৰিজৰ্ট যদি এভেইলেবল পায় তেতিয়া থাকিব অলপ পপুলাৰিটি বাঢ়িব তেতিয়া হোম ষ্টে নাই টুৰিষ্ট প্লেচ কাৰণে ভিজিটিং কাৰণে ভালকৈ হেৰি নাই দাদাহঁতত বোলে এতিয়া টাইম নাই আৰু ৱাটাৰফল দেখাব নোৱাৰে সেইকাৰণে মোক লৈ যাব গৰম পানী আৰে গৰম পানী এইটো কি বস্তু খোৱা নে পানী আৰে গৰম পানী এইটো কি বস্তু খোৱা পানী হয় নে জাগা হয় চাওঁচোন বলো চিলনী জাল তিনিআলি কোন ইয়াত থকা পানীটো বোলে দিনে ৰাতিয়ে গৰম হৈ থাকে উতলি থাকে বোলে আচ্ছা কথাটো এইটো কিন্তু মোৰ চায়েন্সৰ নলেজ নাই কি কাৰণে হৈছে কি কাৰণে নাই হোৱা মই অকল ভাবিছো আমি ডিছকাছ কৰিছো যে আৰে কণী গৰম কৰি খাবলৈ ভাল হ'ব উতলাই পিনে বুলি ফাইটোপ্লেনটো কেনেকৈ জীয়াব মৰিয়ে যায় গৰমত জীৱ বুলি জীৱ মানে দাদা মাজলৈ গৈ চাওক না এনেই ট্ৰাই কৰিছা এক্সপেৰিমেণ্ট দাদাক কৈছো সঁচাকে গৰম হয়নে নহয় এক্সপেৰিমেণ্ট কৰিছা বলক আপুনি গৈ চাওকচোন ভিতৰত বুলি কৈছে কণী যদি থৈ দিয় অকণমান দেৰি পিছত বইল হৈ যাব অলপ নিজৰ চেহেৰাটো দেখাবলৈ লাগে তেতিয়াহে গম পাব মই আহিছিলোঁ বুলি চাই লওক নমস্কাৰ আৰু তাত আমি আৰু তাৰপিছত অলপমান এনেই বান্দৰকোটে জঁপিয়ালোঁ ইফালে তাৰপিছত আহি গ'লোঁ আমি ৰিটাৰ্ণ হ'লোঁ নিজৰ ঘৰলৈ চ' গাইছ এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ গোটেই ৰাস্তা বৰিং হৈ যোৱাৰ কাৰণে দাদাই কৈছে গান এটা লগা
মই লগাই দিলো বাপেকে ACDC গান। দাদাই কৈছে মোৰ ফেভৰেট গান হয় দেই বুলি কৈছে। তাৰপিছত ক'লো মই আপোনাক এটা অসমীয়া গান এটা শুনাই আছো, আপুনি ইমপ্ৰেছ হৈ যাব বুলি কৈছে। সি কৈছে শুনাচোন বুলি কৈছে বোলে। মই শুনাই দিলো এটা গান, শুনি একেবাৰে পাগলা, মানে বিগ ফ্ৰেণ্ড হৈ গ'ল। গানটোৰ নাম কি জানেনে? বনৰীয়া গান। টিয়ে টিয়ে টাটা গাইছ।